আজি আমাৰ গাঁৱৰ নামঘৰৰ মণিকূট ভাগ লোৱা আছিল। নামঘৰ আৰু মণিকূট দুয়োভাগৰে পুনৰ নিৰ্মাণৰ কাম কৰি থকা হৈছিল। মণিকূটৰ ভিতৰভাগৰ কাম কৰি থকাৰ বাবে মণিকূটৰ গোসাঁইজনাক এনেকৈ আছুতীয়া স্থানত ৰখা হৈছিল। পুৱাৰ ভাগত সকলোৱে গোসাঁইজনাক এনেকৈ খোলতাল বজাই সেই পবিত্ৰ স্থানৰ পৰা নামঘৰলৈ পুনৰ আদৰি আনিছে। আমি সকলোৱে ধূপ চাকি লগাই নামঘৰত সেৱা আগবঢ়ালোঁ। নামঘৰত ভকতসকলৰ কাৰণে চাহ জলপানৰো ব্যৱস্থা কৰা হৈছিল। দুপৰীয়াৰ ভাগত এনেকৈ ভকতসকলে এভাগি নাম প্ৰসংগও কৰিলে। সন্ধিয়াৰ ভাগত চাকি-বন্তিৰে গোটেই নামঘৰ ভাগক উজ্বলাই তোলা হৈছিল। নামঘৰত যেতিয়া পুৱা গধূলি দবাৰ শব্দ কাণত বাজি উঠে, সঁচাকৈ মনটো পবিত্ৰতাৰে ভৰি পৰে।